আজি প্ৰদেশ কংগ্ৰেছৰ হৈ পেলাই পোনপ্ৰথমে গোটেই অসমবাসীক বড়োলেণ্ডবাসীক শুভেচ্ছা আৰু ধন্যবাদ যাচিছোঁ। আজি আমি ইয়াৰ কাৰণে আকৌ মিডিয়াত আহিবলৈ বাধ্য হৈছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক কোন দিগত দি লৈ যাবলৈ কৈ আছে, ইয়াৰ চিএম ডাঙৰীয়াক সজাগ কৰিবলৈ, গোটেই অসমবাসীক সজাগ কৰিবলৈ সেই সংবাদ মেলটো মাতা হৈছে। আৰু লগতে আজি ইয়াত উপস্থিত মিডিয়াসকল আপোনাকো ধন্যবাদ আৰু শুভেচ্ছা যাচিছোঁ আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ পেলাই ধন্যবাদ। আজি আমি অসমখনক যে এনেকুৱা লাগিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসম, আজিৰ অসম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজিৰ অসমত ডাও ডাওকৈ জুই জ্বলি আছে। অসমত ডাও ডাওকৈ জুই জ্বলি আছে। এটাৰ পাছত এটা দুৰ্ঘটনা, দুৰ্ভাগ্য, এনকাউণ্টাৰৰ পাছত এনকাউণ্টাৰ। সেইকাৰণে মই আজি কৈছোঁ যে অসম ডাও ডাওকৈ জুই জ্বলি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসম, সেই আমাৰ অসম ডাও ডাওকৈ জুই জ্বলি আছে। তেখেত এই চিপাঝাৰ গড়কুটিৰ ঘটনাটো লৈ পেলাই মন্দিৰ আৰু মছজিদৰ কথাটো তেখেত কৈছে যে মন্দিৰৰ লগত মছজিদ থাকিব নোৱাৰে, মিনিমাম 5 কিলোমিটাৰ ডিফাৰেঞ্চ। চিএম ডাঙৰীয়া, মই আপোনাক প্ৰশ্ন দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। Practically, if you want to keep the masjid and mandir separate at least 5 kilometers, and you are telling masjid cannot stay in around the mandir. Now the whole matter is that if you indeed want to separate masjid and mandir in between 5 kilometers, you tell us, you tell to the people of Assam, which do you want to remove first? আপুনি মন্দিৰক উঠাই লৈ যাব না মছজিদক উঠাই লৈ যাব? আপুনি ইয়াৰ প্ৰশ্নটো নিশ্চয় দিব নোৱাৰিব। হিন্দুসকলে নামানিব আপুনি যদি ইয়াৰ পৰা মন্দিৰক উঠাই লৈ যাব, আৰু একেভাৱে মুছলিমসকলেও তেখেতৰ মছজিদক ইয়াৰ পৰা উঠাই লৈ যাবলৈ নিদিব। ইয়াৰ ইংগিতটো কি হয় ডাঙৰীয়া? ইয়াৰ ইংগিতটো কি হয় ডাঙৰীয়া? আপুনি আকৌ অসমৰ কমিউনেল ক্লেছ, you are trying to create a communal conflicts, communal tension in Assam once again between Muslim and Hindu. If you remember what happened in the freedom struggle, when there was Hindu Mahasabha and there was Muslim League, there was huge separation between. It was the divide to rule policy by East India Company. But later on India realized, pasot Indian সকলে সজাগ হ'ল যে সেইটো নহ'ব, so that they united again, and that is the result. We obtained the independent India in 1947 on 15 August. অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি হিন্দু মুছলিমৰ মাজত কনফ্লিক্ট আনিবলৈ চেষ্টা কৰিছে নাকি? আপুনি নাজানে নাকি আজিৰ দিনত, আপুনি সজাগ নহয় নাকি আজিৰ দিনত আসাম ইজ ওৱান অফ দ্য 10 top poorest state in all India. আজি অসমখন সবচে গৰীব 10টা ৰাজ্যৰ মাজত এখন ৰাজ্য। আপুনি উন্নতি আৰু সম্প্ৰীতিটো নজৰ নাদি পেলাই আপুনি আকৌ আমাৰ মাজত ক্লেছ আৰু কমিউনেলটো আনিব বিচাৰিছে নাকি? আমি সেইটো প্ৰশ্ন দিবলৈ চেষ্টা কৰিছোঁ বিজেপি, অসমৰ বিজেপি পাৰ্টিসকলক। I would like to ask a question to the Assam BJP. Do you lack a better CM than Himanta Biswa Sarma ডাঙৰীয়া? বিজেপিৰ মাজত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ ভাল CM নাই নাকি আজিৰ দিনত? Though I am not willing, but I feel to compare between Himanta Biswa Sarma ডাঙৰীয়া
এন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰাক্তন CM ডাঙৰীয়া আমি সঁচাকৈ গম পাই আপুনি নিজকে কয় চাণক্য বিজেপিৰ চাণক্য do you know who is Chanakya? According to Chanakya, who is the heinous criminal? One who does not provide or respite to the person who come from the distant land, one who does not provide shelter or respite to the one who come from the distant land is the heinous criminal. Muslim সকলক উঠাই দিছে ইভিকশন কৰিছা আপুনি মুসলিম সকলক ইভিকশন কৰিছা বেদখল কৰা it is not only the Muslim in Assam বেদখল কৰা অসমৰ মাটিটো বেদখল কৰা অকল মুসলিম নহয় সারা অসমত বেদখল আছে আপুনি যদি ইভিকশন কৰিব বিচাৰে সকলক ইভিকশন কৰিব লাগিব আপুনি ইয়াৰ দম আছে নাকি নোৱাৰে ইয়াৰ লগতে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আজি ধন্যবাদ দিবলৈ বিচাৰিছোঁ যোৱা সৰলপাৰাত যি ফেক এনকাউণ্টাৰ হৈছিল এই ফেক এনকাউণ্টাৰ পৰিবাৰৰ ভিক্টিমক আপুনি BTCৰ পৰা গভৰ্ণমেণ্ট জব দুটা পৰিবাৰৰ কাৰণে গভৰ্ণমেণ্ট জব দিয়া হৈছে ইয়াৰ কাৰণে মই APCCৰ পৰা আপোনাক ধন্যবাদ যাচিছোঁ আৰু লগতে যে সিপাজাৰত যে নিৰীহ মানুহ অসমবাসীক দুজন মানুহ যে অসম পুলিচে এনকাউণ্টাৰ কৰি নিহত কৰিলে এই দুটা পৰিবাৰৰ কাৰণে যেন আপুনি অসম চৰকাৰৰ পৰা যে চাকৰিৰ ব্যৱস্থা কৰে ইয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ থাকিলে আমি আজি APCCৰ পৰা গোটেই অসম ৰাজ্যবাসীক সজাগ হ'বলৈ অনুৰোধ কৰিছোঁ যে আমি জাতিৰ মাজত ধৰ্মৰ মাজত ধৰ্মক লৈ জাতিক লৈ যেন আমাৰ মাজত ভুল বুজাবুজি হ'ব নালাগে আজি ভাৰত ইণ্ডিয়া ইজ লাইক এ গাৰ্ডেন বিভিন্ন ৰকমৰ ফুল আমাৰ মাজত আছে গাৰ্ডেনত থাকে এনেকুৱাই অসম আৰু ইণ্ডিয়াত বিভিন্ন জাতি বিভিন্ন ধৰ্ম আছে এই গোটেই মিলি পেলাইহে আজি এটা ইণ্ডিয়া That's why there is a saying, unity in diversity. সেইটোৱে ভাৰতে কেনেকা চলাই লৈ যাবলৈ এটা আত্মা That is the only spirit how to run the India, how to govern the India. And Himanta Biswa Sarma ডাঙৰীয়া এইটো আপুনি আজিৰ পৰা মুখাস্ত কৰি লোৱাটো ভাল Unity in diversity. আৰু আপুনি নিজকে চাণক্য বুলি কয় আৰু বিজেপিৰ মানুহবিলাক হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট চাণক্য the Chanakya of Assam. I would like to repeat what did Chanakya say? Who is the heinous criminal? Once again, one who does not provide or respite land or shelter to the person who come from the distant land. He Manue heinous criminal. According to Chanakya, Himanta Biswa Sarma ডাঙৰীয়া, today you are a heinous criminal. Today you are a heinous criminal. According to Chanakya, if you want to read the book by Pandit Asaini Sharma, go to page number 72. You will see the advice and teaching of Chanakya, and from that day on you will realize that you are not a Chanakya, rather according to Chanakya, you are a heinous criminal. Thank you. আমি আজি অসম বিজেপিক প্ৰশ্ন দিবলৈ চেষ্টা কৰিছোঁ যি আজি আমাৰ অসমৰ চাণক্য হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চাণক্য বুলি কয় কিন্তু according to the teaching of the Chanakya, who is the heinous criminal? যিজনে দূৰত অহা মানুহৰ কাৰণে থাকিবলৈ ঠাই নিদিয়া আৰু তেখেতক আদৰ নকৰা according to Chanakya advice and teaching সেই মানুহজনে heinous criminal যদি আজি আমি চাওঁ ওকে আপুনি ধৰি লৈছা সেই সিপাজাৰৰ যিবিলাক বেদখলত আছিল সেই সকলো বাংলাদেশী সেই সকলো ফৰেনাৰ But what happened to NRC?
কোটি কোটি টকা আমি খৰচ কৰি পেলাই NRC কৰিছিল It was the best way how to identify how to detect who is foreigner and who is not foreigner আপুনি আজি আপোনাৰ NRC fail হৈছে the mission of NRC is fail therefore you take the role of Mahishasur সেইকাৰণে আমি বিজেপিক প্ৰশ্ন দাঙিবলৈ সুধিছোঁ চেষ্টা কৰিছোঁ যে আপোনাৰ মাজত হিমন্ত বিশ্ব শৰ্মাকে ভাল মানুহ CMৰ যোগ্যতা নাই নেকি আৰু যদি আছে আপুনি ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰাটো ভাল নহ'লে অসমখনক যে ধ্বংস হৈ আছে Assam is destroying it is very sure and certain